Hey guys, welcome back to my YouTube channel 99 Blog. কি খবৰ আপোনালোকৰ স্বাগত জনাইছো মোৰ অন্য এটা ভিডিঅ' মাজলৈ। তো আজি ডাইৰেক্ট মানে এনেকৈ এইফালে ৱাল দেখিবলৈ পাইছে। তো এইফালে ৱাল মানে ডাইৰেক্ট আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আমি হনুমান মন্দিৰ ভিতৰৰ পৰা। তো মানে এনেকৈ অলপ ঘূৰিবলৈ আহিছিলোঁ আৰু ভাবিলোঁ হনুমান মন্দিৰটো সোমাই যাওঁ, বহুত দিন ভিডিঅ' চিডিঅ' এনেকৈ বনোৱা নাই। তো সেইকাৰণে আজি মানে ডাইৰেক্ট আহি গ'লোঁ হনুমান মন্দিৰ। তো কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো পূৰা চাই থাকিব শেষলৈ। এনেকৈ বাইক চাইক মানে পাৰ্কিং কৰি ল'লোঁ। এইদৰে মানে মানুহবিলাকে এনেকৈ বাইক চাইক থৈ দিছে। তো আমি বাইক চাইক থৈ ল'লোঁ। ব'লা এতিয়া হনুমান মন্দিৰ গৈ আছোঁ আমি। তো গাইজ পূৰা ৰ'দো দিছে। তো সময় এতিয়া 1টামান বাজিছে। তো আমি ফাইনেলি এনেকৈ আহি মানে হনুমান মন্দিৰ কাষতে মানে গাড়ীখন থ'লোঁ। সেইখন বাইকখন থ'লোঁ। তাৰপিছত এনেকৈ দি পূৰা গৈছোঁ। এইবিলাক চবফালে এনেকৈ দোকানে দোকান মানে মইতো হনুমান মন্দিৰ ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো পূৰা ছাপোৰ্ট কৰিব মানে। তো ফাইনেলি আমি এনেকৈ আহি পাই গ'লোঁ মানে ইয়াত চব চাইডে এনেকৈ মানে পূৰা দুইটা চাইডে মানে দোকান দেখিবলৈ পাইছে। এইফালেও এনেকৈ পূৰা দোকান হনুমান মন্দিৰ কাষে এইফালেও এনেকৈ দোকান। তো এইখনে গেটখন। তো আহি আছে আমি পাই গ'লোঁ এনেকৈ। তো চাই থাকিব ভিডিঅ'টো পূৰা। এইটো হনুমান মন্দিৰ। বন্ধ নেকি? বন্ধ কৰি দিছে। সেইপিনে যাম আৰু সেয়েহে আপোনালোকে ফাৰ্ষ্টত ডাইৰেক্ট এটা কাম কৰিব, এনেকৈ পূৰা টেপটো খুলি মুখ হাতবিলাক ধুই ল'ব। তো এয়া এজনে এনেকৈ যেনেকৈ ধুই আছে আৰু ময়ো এনেকৈ টেপটো খুলি দিলোঁ, ভৰিটো ভালকৈ ধুই লৈছোঁ মানে। তো আপোনালোকেও ভৰি হাত ধুই ল'ব। তো গাইজ মানে এনেকৈ আহি পিনে পূৰা এইটো চাইডে দেখিব পাইছে। এনেকৈ আপোনালোকে আহিলে মানে ইয়াত এনেকৈ ধূপ চুপ জ্বলাব পাৰিব। তো চব চাইডে এনেকৈ লগাই থৈ দিয়া আছে, পূৰা এনেকৈ ধূপ চুপ জ্বলাব পাৰিব। মনখন মানে গাইজ একেবাৰে বেয়া মানে। তো আমি হনুমান মন্দিৰলৈ আহিছিলোঁ। তাৰপৰা হনুমান মন্দিৰলৈ অহাৰ পিছত মানে আজি গেট চেট বন্ধ কৰি দিছে মানে, অকল মানুহ অলপ ঘূৰি আছে মানে। সেইকাৰণে ভিডিঅ'টো মানে বনাবলৈ ইমান হেৰি নালাগিলে। যিহেতু ভিতৰলৈ গ'লেহে ভাল লাগে মানে, একেবাৰে য'ত পূজা বা য'ত হেৰি মানে তাত গ'লে ভাল লাগে মানে। ভিডিঅ' চিডিঅ' দেখাবলৈ অলপ মানে। তো সেইটো বা ভিডিঅ' চিডিঅ' ভালকৈ দেখাই নাথাকিলে মানে বনাবলৈ ভাল নালাগিলে মানে। হেৰি চেৰি কৰিবলৈ হ'লে ভিতৰত গৈ পূজা চূজা কৰিবলৈ হ'লে ভাল লাগে, গৈ মেলি ডাইৰেক্ট ভিডিঅ' চিডিঅ' দেখাবলৈ। তো বন্ধ কৰি দিছে, বাহিৰে কি দেখাম এইবিলাক চাগে দেখি আছে আপোনালোকে আহি আছে। তো আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, ঘণ্টা বটন দবাই দিব। আজিলৈ এৰিছোঁ।